হেল্ল' ভিউৱাৰ্ছ সকলোকে আজিৰ এই নতুন লাভ ষ্টৰীৰ এপিছ'ডটোলৈ স্বাগতম জনাইছোঁ। আজিৰ লাভ ষ্টৰীটো আমাক প্ৰেৰণ কৰিছে প্ৰিয়া গোস্বামীয়ে আৰু লাভ ষ্টৰীটোৰ নাম ৰাখিছে প্ৰেমৰ বৰষুণ। আহক আমি সকলোৱে মিলি শুনি লওঁ এই প্ৰেমৰ বৰষুণ যাকনো কি। প্ৰিয়া, তুমি ৰেডি হৈ আছাতো? ৰৈ আছোঁ, আহা তুমি সোনকালে। সঁচাকৈ ৰৈ আছা? আৰু মোৰ বাবে? হ'ব দিয়া, আহা সোনকালে তুমি। মই গৈ আছোঁ, ৰ'বা 5 মিনিট ৱেইট কৰা। সি আহি আছোঁ বুলি কোৱা কথাষাৰ শুনিয়ে মই ফোনটো লগালগ কাটি দিলোঁ। আজি বহুত বছৰৰ মূৰত যোৰহাট যাম, বহুত বেছিয়ে এক্সাইটেড হৈ আছোঁ। নহ'মনো কিয়, নিজে পঢ়ি অহা কলেজখনতে আজি মই জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত টিচাৰ হিচাপে জইন কৰিম। এনেতে সান্নিধ্যই আহি আমাৰ গেটৰ সন্মুখত গাড়ীখন ৰাখিলে আৰু মোক ৰৈ থকা দেখি আচৰিত হৈ সি গাড়ীৰ পৰা নামিয়ে ক'লে, প্ৰিয়া, আচৰিত বে, তুমি আজি ইমান জল্দি? সান্নিধ্য, 10টা বজাত মোৰ জইনিং আছে, তুমিতো জানাই ন? তুমি বহাচোন, মই মাক এবাৰ মাত লগাই। ঠিক আছে, মাৰ লগত গৈ আকৌ কথা পাতি নাথাকিবা, সোনকালে আহিবা। এতিয়ালৈকে মহাশয় মাৰ কাষৰ পৰা আহিবই হোৱা নাই। ইমান লেজি, শেষ আৰু মোৰ জীৱনটো। মা পাপাই যে মোক কিয় ইয়াৰ লগত বিয়া হ'বলৈ ইমান জোৰ দিলে নহয়, কথাটো মই আজিও অনুভৱ কৰিব নোৱাৰোঁ। ইমানেই ভাল পায় তাক, সিমান কিজানি মোকে ভাল নাপায় মাহঁতে। এক্সকিউজ মি, কিবা মোৰ বিষয়ে কৈ আছা নেকি? নাই একো কৈ থকা, ব'লা সোনকালে। কথা এটা কওঁ প্ৰিয়া, তুমি একো নকলেও মই বুজি পাওঁ। পিছে আজি তোমাক বৰকৈ মৰম লাগিছে। নীলা ৰং বৰ প্ৰিয় ন তোমাৰ? প্ৰিয় বুলিনো কি কথা আছে, ভাল লাগিল পিন্ধিলোঁ। প্ৰিয়া, তোমাক কথা এটা সুধোঁ। যোৰহাটতখনকৈ তেজপুৰ বেয়া নেকি বাৰু? তাত তুমি সুবিধা পায়ো জইন নকৰিলা নে যোৰহাটৰ প্ৰেমত পৰিলা? তেজপুৰো বহুত ভাল। আচলতে যোৰহাট কলেজৰ প্ৰেমত আগৰে পৰা বলি আছে মই, সেইকাৰণে যোৰহাটতে জইন কৰিম। আৰু নিজৰে কলেজ ন, তাতে সুবিধা পাইছোঁ যেতিয়া কিয়নো এৰিম বাৰু। অকল কলেজৰ প্ৰেমতেনে? চাবা কিন্তু তোমাৰ সকলো দায়িত্ব মোৰ। তুমি যদি বেলেগৰ প্ৰেমত পৰা মোৰ কি হ'ব? তুমি দ্ৰৌপদীৰ বন্ধু কৃষ্ণ বুলি নাভাবিবা আকৌ। আচ্ছা, হ'ব লগা থাকিলে হৈ যাবা আৰু সময়ত কৃষ্ণ। কথা এটা কওঁ, ভাল লাগিছে আজি তোমাৰ লগত কথা পাতি। এনেইতো মুখেৰে ৰিপ্লাই দিব নিবিচাৰে, অন্তত আজি দিছা। পিছে আজি মনটো বহুত ভাল যেন লাগিছে, কোনোবা ৰৈ থকা নাইতো? আজিকালি কোননো কাৰ বাবে ৰৈ থাকে? যাৰ বাবে তুমি ৰবা তেওঁতো ঠিকনাটো তুমি জানিবও লাগিব ন। আচলতে কি জানা, এতিয়া সময়বোৰেই নতুন। ৱাহ, ছোৱালী বহুত গহীন। পিছে কথা এটা মনত আছে? কি কথা? প্ৰিয়া, পৰহি ৰাতি মেছেজ কৰি যে মই কৈছিলোঁ যোৰহাট গ'লে মোৰ খুব ভাল বন্ধু, আচলতে তেওঁ মোক কি ভাবে মই নাজানো, তেওঁক লগ কৰিম বুলি। তুমি পিছে? সেইটো কথা, ঘূৰি আহোঁতে লগ কৰিম দিয়া। আৰু এটা কথা আছিলে, বিয়াৰ চিঠিবোৰ মা পাপাহঁতে সোনকালে তোমাক। প্ৰিয়া, ক'ত থাকা তুমি? বিয়াৰ চিঠি মোৰ লগতেই আছে, পৰহি আনিলোঁ পেজৰ পৰা, আজি লৈ আহিছোঁ। পিছে ভয় হৈছে জানা, বিয়ালৈ মানুহ মাতিব। ঠিকতো নাই, কিজানি দৰাৰ নাম সময়ত বেলেগ হয়, কইনাৰহে যি মন 2 মিনিটে সলনি হয়। এতিয়া যোৰহাট পালেগৈহে, ঠিক মোৰ ভেলু থাকেনে নাইবা। ভালেই কৰিছা দিয়া, এতিয়ালৈকে যে কাকো বিয়ালৈ তুমি মতা নাই। মন মগজু সকলো এতিয়া যোৰহাটত ন। সঁচাকৈয়ে যোৰহাটত কিমান আৱেগ জড়িত হৈ আছে, তুমি নুবুজিবা সান্নিধ্য। প্ৰিয়া, সময় বহুত জটিল নহয়, সকলো বুজো।
যিহেতু মনৰ পৰাই বিচাৰোঁ তোমাক এটা কথা কওঁ প্ৰিয়া তুমি মোক কোৱাচোন তোমাৰ মতে প্ৰেম কি প্ৰেমৰ সম্পৰ্কে মোক তুমি একো নুসুধাই ভাল সান্নিধ্য চৰি মোকতো প্ৰশ্ন কৰিব পৰা ওলোটাই মোৰ বিষয়ে তোমাৰ ধাৰণা কি প্ৰিয়া ধাৰণা আৰু তোমাৰ বিষয়ে 2 বছৰ হ'ল লগ পোৱা তোমাক কিন্তু কোনো ধাৰণা নাই এটাই জানো মা সুখী তোমাক লৈ আৰু তুমি জানো সুখী মোক লৈ সান্নিধ্য কিছুমান প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই ইমানেই ভাল লাগে ৰাতিপুৱাই ৰাস্তাবোৰ দেখি বহুত পৰিষ্কাৰ বৰষুণজাক পাৰ হোৱাৰ পিছততো সকলোবোৰ ধুনীয়াই দেখিবা নাজানো আৰু মোক কোনদিনা এনেদৰে কথা পাতি পাতি আমি যোৰহাট কলেজ পালোহি প্ৰিয়া পাই গ'লোহি তোমাৰ প্ৰিয় ঠাইখনি মাত্ৰ মোক নাপাহৰিবা মাতো ভয় লাগিছে থিয়বোৰৰ মাজত মোৰ বা স্থান থাকেনে নাই তুমি হয়তো নাজানা যে মোৰ প্ৰিয়বোৰ অলপ সুকীয়া আহিছোঁ দিয়া মই তুমি ৰোৱা সান্নিধ্যই মোৰ কাৰণে গাড়ীতে ৰৈ আছিলে আৰু ময়ো কলেজৰ ক্লাছকেইটা শেষ কৰিয়ে সান্নিধ্যৰ ওচৰলৈ আহিলোঁ মোক দেখা পাই সি লগতে ক'লে প্ৰিয়া কেনেকুৱা লাগিল তোমাৰ আজি ফাৰ্ষ্ট দিনা ক্লাছ কৰি বহুত বেছিয়ে ভাল লাগিল জানানে কলেজখনত যেতিয়া মই পঢ়ি আছিলোঁ ন তেতিয়াই সপোন দেখিছিলোঁ যে ইয়াতে মই এদিন টিচাৰ কৰিম আৰু আজি সেই সপোনটো পূৰণ হ'ল কিন্তু নাই দিয়া ব'লা আমি যাওঁ যাম বাৰু পিছে বেয়া নোপোৱা যদি চাহ একাপ খাওঁ ব'লা ক'ৰবাত শেষ বতৰডাল চোৱাচোন কি যে সময়ত পৰিব লৈছে নহয় ৰাস্তাৰ কাষতেই খাব লাগিব তুমিতো নোখোৱাই কি বুজিবা চাহ হেই হ'ব ইনচাল্ট মাৰিব নালাগে ইয়াতে খাব পাৰিবা ৰখাই দিয়া ময়ো নাখাওঁ দিয়া মন নাই প্ৰিয়া ৰাস্তাটো চিনি পাইছানে এই ৰাস্তাটোদি আমি এতিয়া যাম বন্ধুজনৰ ওচৰত যোৰহাটৰ প্ৰতিটো অলিগলি ভালদৰে মই চিনি পাওঁ শেষ বতৰডাল চোৱাচোন কি যে সময়ত পৰিব লৈছে নহয় কোন বন্ধু হয়নো তোমাৰ ইমান যে লগ কৰিম কৈ আছা কিবা ইম্পৰ্টেণ্ট কাম আছে নেকি তোমাৰ ৱাহ ফাৰ্ষ্ট টাইম প্ৰশ্ন কৰিছা প্ৰিয়া আচলতে ময়ে তেওঁক বন্ধু বুলিয়েই ভাবোঁ তেওঁ বা কি ভাবে সেয়া মই নাজানো ডাইৰেক্টলি লগ পোৱা হোৱা নাই ইনডাইৰেক্টলিহে বহু কথা শুনিছোঁ পিছে তুমি আকৌ মোক কিয় চিনাকি কৰি দিয়া নাই কি মই কেনেকৈ চিনি পাম মই মাত্ৰ তোমাৰ ফ্ৰেণ্ড অংকিতকে চিনি পাওঁ তাৰ দ্বাৰাই চিনাকি প্ৰিয়া পালেহি এইখনচোন মোৰ আচলতে যাবা ক'ত সান্নিধ্য আৰে ইমান কঁপিছা যে কিয় আহা প্ৰিয়া এজন সফল বিজনেছমেনক লগ কৰিম আজি ভয় খাব নালাগে সেইজন তোমাৰ চিনাকি হ'বও পাৰে হয়তো নহ'বও পাৰে সকলোবোৰতো একেই সদায় তুমি সোমাই যোৱা ভিতৰত আৰু এখন বিয়াৰ চিঠি আমাৰ বুলি নকওঁ যদি ভাবা বিয়া হয় তেনেহ'লে ইনভাইট কৰিব নাপাহৰিবা কিন্তু সান্নিধ্য মোৰ ভিতৰত যাবৰ মন নাই ঘৰত যাওঁ ব'লা বহুত হেঁপাহেৰে আজি 5 বছৰ মূৰত ইয়াত আহিছোঁ কাৰোবাক এবাৰ দেখা পাম বা পাবও পাৰোঁ বুলি নহয় জানো প্ৰিয়া মোৰ কোনো প্ৰব্লেম নাই তুমি যোৱা লগ কৰা তেওঁ হয়তো ৰৈ আছে সঁচাকৈয়ে সেইদিনা মই বহুত নাৰ্ভাছ আছিলোঁ সান্নিধ্যই মোৰ লগত কি কৰিব বিচাৰিছিল সেয়া মোৰ বাবে এক সাঁথৰ হৈ ৰৈছিল মই মাত্ৰ যন্ত্ৰৰ দৰে প্ৰান্তিক দুৱৰা থকা ৰুমটোলৈ সোমাই গৈছিলোঁ আৰু কোৱা কলেজত ক্লাছ কৰি কেনেকুৱা লাগিছে তোমাৰ ভাল খবৰ কেনে তোমাৰ ভালে আছোঁ বিন্দাছ আছোঁ মই আজি সোনকালে ঘৰত যাব লাগিব আজি মোৰ ছোৱালীৰ কুহিৰ প্ৰথমটো বাৰ্থডে
অ' আচ্ছা, কুহি নামটোতো মোৰ ৱাইফৰ চইচ। তোমাৰ হাজবেণ্ড বাহিৰত ৰৈ আছে ন? হয়, 3 মাহৰ পিছত বিয়া। বিয়ালৈ যাব নোৱাৰিম চাগে, সময় বহুত কম, কিন্তু যাবই লাগিব, মন আছেতো বহুত। হয়তো মই ৰাতিহে যাম। তুমি এটা কাম কৰিবা, হোমৰ জুইকুৰাত মোৰ স্থিতিবোৰক তুমি জাহ দি দিবা। তোমাৰ ভৱিষ্যতটো তেতিয়া সুন্দৰ। বিয়াৰ দিনা কিন্তু তোমাৰ হোমৰ জুইৰ সন্মুখত বৰ সুন্দৰ দেখা যাব, কিন্তু মই তোমাৰ মুখখন এবাৰো নাচাওঁ। আজিকালি দেখোন তুমি বহুত ভৱিষ্যতৰ কথা ভাবিব পৰা হ'লা। মইচোন আজি অতীতৰ মাজতে ৰৈ গ'লোঁ। অতীতৰ কথা কৈছা? তুমি কৈছা? অতীতৰ লগত আজিকালি মোৰ কোনো সম্পৰ্ক নাই, ৰাখিবও নিবিচাৰোঁ। চৰি, প্ৰান্তিক দ্বাৰা মই চিডুল কাষ্টৰ ল'ৰাও। শুনা প্ৰান্তিক, তোমাৰ কাষ্টক লৈ মোৰ অতীততেও কোনো প্ৰব্লেম নাছিল, আজিও নাই, আৰু হয়তো কোনোদিন নাথাকিব। এটা কথা কওঁ, তোমাক মোৰ মাহঁতেহে মানি লোৱা নাছিল। ঠিক আছে, আজিও মানি নলয় তোমাক, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মোৰ মাহঁতৰ ওপৰত থকা খংবোৰ তুমি মোৰ ওপৰত তুলিবা। তুমি যদি মোক ইমানেই ভালেই পাইছিলা, তেনেহ'লে কিয় সেইদিনা মা অবিহনে মোৰ লগত বিয়াত বহিব নোৱাৰিবা বুলি এৰি গুচি গৈছিলা? কিয় কোৱা? প্ৰান্তিক, তুমি মোক এৰি গৈছিলা নে মই তোমাক এৰি গৈছিলোঁ? আচৰিত, আজিও এই প্ৰশ্নটোৰ উত্তৰ মই বিচাৰি পোৱা নাই। সেইবোৰ কথা মই তোমাক বাৰে বাৰে সোধাৰ পাছতো কিয় নকলা মোক তুমি এবাৰো? কিয়? জীৱনত ঘটি যোৱা সকলোবোৰ ঘটনাই যদি মানুহে সঠিক সময়ত সঠিকজনক ক'ব পৰা হ'লে হয়তো ভুল বুজাবুজিৰ জন্মই নহ'লহেঁতেন। লগ পাওঁতে ক'ব লাগিছিল তুমি মোক, কিয় মই বেলেগৰ পৰা শুনিব লগা হ'ল? মন নাছিল। ষ্টপ! এইবোৰ নাটক আৰু মোৰ আগত কৰি নাথাকিবা। এই মন নাই শব্দটো মই ঘিণ কৰোঁ। সকলোবোৰ কথাই বেলেগৰ পৰা জানিছিলা, ঠিকেই, কিন্তু মোৰ মনটোহে বুজিব নোৱাৰিলা। বুজি নাপালোঁ তোমাক। মিছলীয়া পতাৰকৰ মন আমাৰ দৰে গাঁৱলীয়া সহজ সৰল বুজা ল'ৰাই খুব বুজি পাব। চোৱা প্ৰান্তিক, তুমি সঁচাবোৰ জনাৰ পিছত মই তোমাৰ পৰা অজুহাত দেখুৱাই আঁতৰি অহা নাছিলোঁ। আজিও মোৰ মনত আছে কিদৰে তোমাৰ সন্মুখত পাগলৰ দৰে চিঞৰি চিঞৰি কান্দি বাৰে বাৰে চৰি কৈ আছিলোঁ। তুমিতো গুৰুত্বই দিয়া নাছিলা। চৰিটোতে সকলো শেষ হৈ নাযায়। বিশ্বাসঘাতকতা কৰিছা তুমি মোৰ লগত। তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিছা, যিটো মই আজিও পাহৰিব নোৱাৰোঁ। বিশ্বাসঘাতকতা কোন সেয়া সময়ে ক'ব। যদি তুমি মোক বিশ্বাসেই কৰিছিলা ন, তেনেহ'লে মোৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে তুমি দুনাই কথা নাপাতিলা হয়, আৰু মোক বুজোৱাৰ সলনি, সাহস দিয়াৰ সলনি মই এক্স বয়ফ্ৰেণ্ডৰ লগত ক'ত গৈছিলোঁ, তাৰ মোৰ মাজৰ সম্পৰ্ক কেনেকুৱা আছিল, সেইবোৰ ৰিপিট কৰি মোক মানসিক অশান্তি কৰিও নাথাকিলাহেঁতেন। তুমি কি বুজিবা? তুমিতো চেলফিছ হয়। যিজনী ছোৱালীয়ে তোমাক মিছা আশা দি তোমাৰ লগত সম্পৰ্ক নাৰাখিলেও আজি মোকে চেলফিছ বুলি কৈ দিলা। তোমাৰ কথা ভাবিয়ে তোমাৰ পৰা আঁতৰি গৈছিলোঁ, সেয়া হয়তো তুমি নাজানা। এনেকুৱা আঁতৰি যোৱা প্ৰেমক মই ঘিণ কৰোঁ। আচ্ছা, আৰু মই আঁতৰি যোৱাৰ কাৰণটোও জানিব নিবিচৰা সেইজন প্ৰেমিকৰে গাৰ্লফ্ৰেণ্ড আছিলোঁ এসময়ত। আছিলা, কিন্তু নামতহে। আজি মোৰ অনুভৱ হয় তুমি মোৰ যোগ্যই নাছিলা। একেটা প্ৰশ্নকে যদি ওলোটাই মই তোমাক কৰোঁ, তুমিও যোগ্য হোৱা হ'লে সকলো ভুল বুজাবুজি ঠিক হোৱাৰ পাছতো তুমি তোমাৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগতে ৰিলেশ্যনশ্বিপত নাহিলাহেঁতেন। অন্ততঃ তাই মোক বুজি পায়। তোমাৰ দৰে তাই চেলফিছ নহয়। মই বুজা নাছিলোঁ তোমাক। হাৰে, সৰু অজুহাত এটাতে তুমি হঠাতে আঁতৰি গ'লা। এবাৰো ক'ব বেয়া লগা নাছিলনে তোমাৰ? মোৰ জীৱনত আৰু
কেতিয়াও নাহিবা বুলি? অঁ মই বহুত ভুল কৰিছিলোঁ তোমাৰ প্ৰেমত পৰি। তুমি মোৰ জীৱনক বৰবাদ কৰি দিছিলা। একমাত্ৰ তাইয়ে মোৰ প্ৰকৃত সহপাত্ৰী আছিল। যিখিনি সময়ত মই ভাগি পৰিছিলোঁ সেইখিনি সময়ত মোক সাহস দিছিল আৰু মই তোমাৰ প্ৰেমত অন্ধ হৈ আছিলোঁ। আৰু মইতো তোমাৰ প্ৰেমত প্ৰথম পাগল নাছিলোঁ ন? তুমিয়ে পাগল কৰিলা। শুই উঠাৰ পিছৰে পৰা ৰাতি শোৱাৰ আগমুহূৰ্তলৈকে কেৱল তুমিয়ে ফোন মেছেজ কৰি খবৰ ৰাখিছিলা। মই মাত্ৰ সঁহাৰি দিওঁ আৰু লাহে লাহে সেইবোৰ মোৰ অভ্যাস হৈ গ'ল। প্ৰেম হ'লেতো ভালেই, তেওঁ নহ'লেও ভাল পাই যাব পাৰি, কিন্তু অভ্যাস হ'লে সকলো মুহূৰ্তই নষ্ট হৈ পৰে। তুমি নুবুজিবা প্ৰান্তিক। তোমাৰ অভ্যাস? কি কোৱা? তোমাৰ জানো অন্তৰত প্ৰেম আছে? তুমি মোক প্ৰথম দেখি প্ৰেমত পৰিছিলা আৰু মই তোমাৰ সকলো জানি বুজি তুমি নামৰ অভ্যাসটোৰ পৰাই তোমাৰ প্ৰেমত পৰিলোঁ। তুমি হয়তো নাজানা, ভিৰৰ মাজত কেতিয়াবা তোমাৰ মাত শুনা যেন পাওঁ। ৰাস্তা পাৰ হ'লে সোঁফালে তুমি আছা বুলি হঠাতে মই চাই ৰৈ যাওঁ। হঠাৎ ফোনটোৰ ৰিংটন বাজিলে ভাবোঁ আজি তুমিয়ে ফোন কৰিছা, কিন্তু নাই। আচলতে মোৰ প্ৰেম এনেকুৱা আছিল প্ৰান্তিক। আৰু মা অবিহনে মোলৈ নাযাওঁ কোৱা, সেইটো কেনেকুৱা প্ৰেম তোমাৰ? সেইটো কেনেকুৱা প্ৰেম মই তোমাক বুজাব নোৱাৰিম, আৰু তুমিনো কেনেকৈ বুজিবা? তোমাক ঘৰখনৰ দায়িত্ব ল'ব পৰাকৈ ঘৰত দাদা আছে, কিন্তু এখন ল'ৰা নোহোৱা ঘৰৰ দায়িত্ব, এজনী ছোৱালীৰ মাকৰ প্ৰতি থকা কৰ্তব্যবোৰ, সেইবোৰৰ পৰা তুমি বহুত দূৰত। মোৰ ভুল ক'ত আছিল প্ৰান্তিক? মোৰ ভুল ক'ত আছিল প্ৰান্তিক? কিন্তু তুমি মোলৈহে আহিব নোৱাৰিলা, এম আই ৰাইট? তোমাৰ জীৱনত মই থাকিবলৈ ৰাস্তানো কোনটো ৰাখিলা? মোৰ লগত কাজিয়া কৰিলা, সিফালে তোমাৰ বেষ্ট ফ্ৰেণ্ডকো কথা দিলা যে তুমি উৰে জীৱন তাইৰ লগতে থাকিবা। সেইখিনি সময়ত মই কি তোমাৰ লগত থাকিব পাৰিলোহেঁতেন নেকি? সেয়ে মই নিজে আঁতৰি আহিলোঁ। পাৰিলে খংবোৰ কমাবা। খঙত লোৱা সিদ্ধান্তবোৰ মানুহক বহুত কষ্ট দিয়ে। তুমি এতিয়া সেইবোৰ কথা কৈছা? তুমিয়ে বাধ্য কৰিছিলা। তুমি সেইখিনি সময়ত মোক বাধা কিয় নিদিলা? তুমিতো জানা তাই যে মোক পাগলৰ দৰে ভাল পায়। সেয়ে মই কোনো প্ৰশ্ন নকৰাকৈ আঁতৰি আহিলোঁ। এনেতে তাৰ ফোনটো হঠাৎ বাজি উঠে। হেল্ল', অঁ মই গৈ আছোঁ ৰ'বা, মই পামেই গৈ আৰু। তুমি ব্লু কালাৰৰ শাড়ীখন নিপিন্ধিবা দেই, মই বেয়া পাওঁ। টেক কেয়াৰ, গুড বাই ডিয়াৰ। বহুত টাইম হ'ল, বহুত টাইম কথা পাতিলোঁ। জিয়া মোৰ বাবে ৰৈ আছে, যাওঁ মই। তোমাৰ কিবা ক'ব লগা আছে? আজি হয়তো ভালদৰে অনুভৱ কৰিব পৰা হ'লা তুমি। পাৰিছা তুমি জীয়াক মোক ভাল পোৱাৰ দৰে ভাল পাবলৈ? পাৰিছা মৰম ভাল পোৱাবোৰ দিবলৈ? হয়তো বহুত সময় লাগিল তোমাৰ। অতীতৰ পৃষ্ঠাবোৰ লুটিহে চালে বৰ্তমানৰ তোমাৰ ঠাইত এবাৰ মোক ৰাখি অতীতৰ মইজনীক বিচাৰি চাবাচোন। মোৰো তেতিয়া তোমাৰ দৰে একেই অৱস্থা হৈছিল। এইখন মোৰ বিয়াৰ কাৰ্ড। তোমাক নকওঁ মোৰ বিয়াত তুমি আহিবই লাগিব বুলি। যদি তোমাৰ সময় হয় তোমাৰ জীয়াক লৈ নিশ্চয় আহিবা। অ' ঠিক আছে, নিশ্চয় যাম তোমাৰ বিয়াত, যদি কোনো অসুবিধা নহয়। গুড বাই। বিয়াৰ চিঠিখন হাতত লৈয়ে প্ৰান্তিকে খুব খঙত মোৰ কাষৰ পৰা আঁতৰি যায় আৰু মইজনী তাতে ৰৈ যাওঁ পোহা নোপোৱা হিচাপবোৰৰ মাজত। এনেদৰে প্ৰান্তিকে ওলাই গৈ বাহিৰত সান্নিধ্যক লগ পালে আৰু ক'লে, সান্নিধ্য, তোমাৰ হ'ব লগা পত্নীয়ে কান্দি আছে, যোৱা সযতনে ৰাখিবা। ক্ষমা কৰিব আপুনি, সঁচাকৈ বেলেগ। সেয়েহে হয়তো বিয়া আপোনাৰ প্ৰেমত পাগল আছিল, কিন্তু এতিয়া বিয়া সেইজনী নহয় যাক আপুনি মোক সযতনে ৰাখিব কৈছে। তাই মোৰেই হয়, তাইৰ কাষত থাকক বা নাথাকক। সান্নিধ্য, মোৰ কাৰণে ৰৈ ৰৈ তোমাৰ আমনি লগা নাই?
খং তাকো তোমাৰ ওপৰত। মোৰ দ্বাৰাই নহ'ব দেই এইটো কাম। তেনেহ'লে কোৱা, বিয়া কৰাবানে? বিয়া? কেতিয়া আৰু কাৰ লগত? প্ৰিয়া চৰি, মই আচলতে ইয়াক প্ৰান্তিকক চিনি নাপাওঁ। মোৰ ফ্ৰেণ্ড অংকিতেহে ক'লে, তাৰ ঠিকনাটো সিয়ে দিলে। মই বিচৰা নাছিলোঁ তুমি মোৰ লগত থাকিলেই গহীন হৈ থকাটো। আচলতে তোমাৰ সকলো কথা মই তোমাৰ ডায়েৰীখনতে পাইছিলোঁ। মোক এবাৰো একো নুসুধিলা। পিছে মোৰ ওপৰত তোমাৰ অলপো খং উঠা নাছিল নেকি? খং তাকো তোমাৰ ওপৰত। মোৰ দ্বাৰাই নহ'ব দেই এইটো কাম। সকলোবোৰ জানি বুজিও যদি তুমি মোক বিয়া কৰাব খুজিছা, সেয়া তোমাৰ সিদ্ধান্ত হ'ব। আৰে কি কোৱা প্ৰিয়া? জীৱনত বিয়াৰ এবাৰেই হয়, আৰু মোৰ সিদ্ধান্ততকৈ তোমাৰ সিদ্ধান্তহে বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ। প্ৰিয়া, মই সদায় তোমাৰেই হৈ যদি থাকিব অনুমতি দিয়া, সদায় তোমাৰ ছাঁ হৈ তোমাৰ কাষত থাকিম। আৰু যদি গুচি যাব দিয়া, গুচি যাম, তোমাৰ ওপৰত কিন্তু কোনো ধৰণৰ আক্ষেপ নকৰাকৈ। অ' আচ্ছা, মোক অকলশৰীয়া কৰি যাবলৈ মন গ'লেই ন তোমাৰ? চোৱা প্ৰিয়া, মোৰ এটা চৰ্ত আছে। তুমি যদি মানিব পৰা, আজীৱন মোক কাষত পাবা। কোৱা, কি চৰ্ত আছে? যদি চৰ্তবোৰ মানিব পাৰোঁ, নিশ্চয় পাৰিম। আৰু যদি মানিব নোৱাৰোঁ, তাত তুমি মোক বেয়া নাপাবা। প্ৰিয়া, তোমাৰ অতীত মই নাছিলোঁ। সেইটো সময়ত যি হৈছিল সেইবোৰ মোৰ প্ৰেমৰ মেটাৰ নকৰে। মই কোনোদিনেই তোমাক প্ৰশ্ন নকৰোঁ। মই তোমাক সেইবোৰ পাহৰি যাবও নকওঁ। সেয়া তোমাৰ প্ৰেম। এতিয়া কথা দিয়া, যাতে তুমি মোক যেতিয়া পাৰা তেতিয়াহে তোমাৰ মনৰ পৰা ভাল পোৱাবোৰ দিবা। নোৱাৰিলে নালাগে, মিছাই পত্নী ধৰ্ম পালন কৰি থাকিব। শুনা সান্নিধ্য, যাৰ কাৰণে মই পাগল আছিলোঁ ন, আজি অত বছৰে সি মোৰ খবৰ এটাই নকৰিলে। তোমাক বহুত ধন্যবাদ মোক তেওঁক লগ কৰাই দিয়াৰ বাবে। নহ'লে মই আজীৱন ভুল ধাৰণা এটা লৈ জীয়াই থাকিলোহেঁতেন। ধন্যবাদ দিব নালাগে। তোমাৰ এজন ভাল বন্ধু হিচাপে সেয়া মোৰ কৰ্তব্য বুলি ভাবিলোঁ। মাথো এটাই কথাই কওঁ, তোমাৰ সুখৰ সময়খিনিত মোক নিবিচাৰিলেও কোনো কথা নাই। মাত্ৰ কান্দিব মন গ'লে মোক পাৰিলে বিচাৰিবা। সান্তনা নিদিওঁ, কিন্তু কান্দিলে অন্ততঃ মোৰ হাতখনেৰে তোমাৰ সাহস ৰৈ আকৌ তোমাক জীয়াই তোলাত সহায় হ'ব। জানানে সান্নিধ্য, যিজনক মই ভাল পাইছিলোঁ ন, তেওঁ মোৰ ঠিকনাটো হেৰুৱাই পেলালে। আৰু আজি কাষত পায়ো নতুন ঠিকনাটো জানিবলৈ অলপো ইচ্ছাই নকৰিলে। কিছুমান ঠিকনাই বুকুৰ বিষ বঢ়ায়, সেয়ে চাগে তেওঁ জানিব নিবিচাৰিলে। সান্নিধ্য, যদি পাৰা মোক তুমি ক্ষমা কৰি দিবা। আজি 2টা বছৰে মই তোমাক প্ৰতিদিনাই অৱহেলাই কৰি আহিলোঁ। তথাপিও আজি মোৰ কাষত আছা তুমি। মনে বিচৰা জীৱনসংগীজনক মই নাপালোঁ সঁচা। এতিয়া আৰু কোনো অভিযোগ নাই মনত, মাথো সকলোতে তুমি আছা। নকওঁ তোমাক ভাল পাওঁ বুলি, মাত্ৰ এটাই ক'ম, ৰৈ যোৱা এনেদৰে সদায়। আছিলোঁ, আছোঁ, আৰু যিমানেই ইগন'ৰ নকৰা সদায় থাকিম। ঠিক আছে, ঠিক আছে, এতিয়া ব'লা সোনকালে ঘৰত। তোমাৰ শাহুমা নহ'লে গেটৰ সন্মুখত অহা যোৱা কৰি থাকিব। কি কোৱা, বিয়া ফিক্স? অহ, এবাৰ হ'লেও ক'বা, ই সান্নিধ্যক তুমি কাষত থাকিলে বহুত বেছি সুখী হ'ম। আজীৱন কাষত থাকিবা এনেদৰে। আই লাভ ইউ সান্নিধ্য। সঁচাকৈয়ে আজি মই বহুত সুখী সান্নিধ্যৰ দৰে জীৱনসংগী এজন পাই। প্ৰেম শব্দটো আচৰিত। যাৰ বাবে মই পাগল আছিলোঁ, তেওঁ আকৌ আনৰ লগত সুখী আছিল। আৰু সেই সকলোবোৰ জানিও মোকো কোনোবাই নিস্বাৰ্থভাৱে ভাল পাইছিল। সেয়ে কওঁ, প্ৰেমত প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মজা থাকিবই। সময় থাকোঁতেই সম্পৰ্কবোৰক গুৰুত্ব দিয়ক। জীৱনত যি পায় আৰু সময়ে আপোনাক যি দিছে, তাতেই আপুনি সুখী হ'ব শিককচোন। তেতিয়া দেখিব আপুনিও মন খুলি মুকলি আকাশৰ তলত হাঁহিব পাৰিছে, লগতে আনকো সুখী ৰাখিব পাৰিছে।